হে বন্ধুসকল, আমি সকলোৱে জানো যে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেগুনীয়া ৰশ্মি আমাৰ বাবে বিপদজনক। হয়, ই আমাৰ শৰীৰৰ বাবে বহুতো ক্ষতি সাধন কৰিব পাৰে। ইয়াৰ প্ৰভাৱত মানুহৰ ছালৰ কৰ্কট ৰোগকে ধৰি আন বহুতো মাৰাত্মক ৰোগ হ'ব পাৰে। কিন্তু এই ৰশ্মি আমাৰ শৰীৰৰ বাবে কেতিয়াবা অতি উপযোগীও হ'ব পাৰে। আচল কথাটো হৈছে ইয়াৰ পৰিমাণ। সূৰ্যৰ ৰশ্মিত এই অতি বেগুনীয়া ৰশ্মি থকাৰ বাবেই বেছি সময় ৰ'দত থাকিলে গাৰ ৰং তামবৰণীয়া হৈ যায়। উপযুক্ত পৰিমাণৰ অতি বেগুনীয়া ৰশ্মিয়ে আমাৰ ছালত থকা আৰ্গষ্টেৰল নামৰ উপাদানৰ ওপৰত ক্ৰিয়া কৰে আৰু শৰীৰত ডি ভিটামিনৰ সঞ্চাৰ ঘটায়, যিটো আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ বাবে অতি আৱশ্যক। পৃথিৱীৰ বায়ুমণ্ডলৰ অজন স্তৰ বা গ্ৰীণ হাউচ ভেদ কৰি সূৰ্যৰ ৰশ্মিৰ লগত যিখিনি অতি বেগুনীয়া ৰশ্মি আমাৰ পৃথিৱীত পৰেহি তাৰ পৰিমাণ সামান্য। কিন্তু এই ৰশ্মিৰ পৰিমাণ যদি বেছি হয় তেন্তে প্ৰাণীৰ বাবে ই মাৰাত্মক। গতিকে আমি আমাৰ বায়ুমণ্ডলৰ অজন স্তৰটো স্বাভাৱিক কৰি ৰাখিব লাগে আৰু যিমান পাৰি সিমান গছ-গছনি ৰোপণ কৰিব লাগে। তো বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। মই এই চেনেলত এনেধৰণৰ কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' আপলোড কৰি থাকোঁ। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰে যেন আৰু লগতে ভিডিঅ'বোৰত লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।